আমি শ্ৰদ্ধাৰ বুঢ়লা ভূঞা ডাঙৰীয়াৰ সুস্বাস্থ্যও দীৰ্ঘায়ু কামনা কৰিছোঁ। ইয়াৰ পাছতেই আমাৰ মাজত উপস্থিত আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ শ্ৰদ্ধাৰ হেমধৰ বৰুৱাদেৱক। আমি আঞ্চলিক ছাত্ৰ সন্থাৰ ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ শ্ৰদ্ধাৰ বকুল বৰুৱাদেৱক। ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ শ্ৰদ্ধাৰ আমাৰ সকলো শ্ৰদ্ধাৰ সভাপতি সম্পাদক মুখে কৰ্মকৰ্তাসকল, সন্মানীয় এই মঞ্চত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠসকল, সন্মানীয় এই অঞ্চলৰ ৰাইজ, প্ৰথমে মই নতুন বছৰৰ তথা বহাগী বিহুৰ আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে শ্ৰদ্ধেয় ব্যক্তিসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু অনুজসকলক মোৰ স্নেহ জ্ঞাপন কৰিছোঁ। বহাগ এটা প্ৰকৃতিক বিষয়, কাৰণ আমি যিহেতু উত্তৰ মেৰুৰ দেশৰ মানুহ, সেয়ে আমাৰ ইয়াত ঋতু পৰিৱৰ্তন এটা নিৰ্দিষ্ট সময়ত হয় আৰু সেই ঋতু পৰিৱৰ্তনৰ লগে লগে আমাৰ প্ৰকৃতিয়েও নিজৰ ৰূপ সলনি কৰে। গছত নতুন পাত ওলায়, ফুল ফুলে, গোটেই পৰিৱেশটো আমোলমোল হয়। আৰু Mari,
নানাচু বুলি গিলে ওলাই চকু